ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি আমাৰ ঘৰত পাতিছে মাঘ মাহৰ ভোজ। আজি হৈছে 13 ফেব্ৰুৱাৰী আৰু মাঘ মাহৰ আজি শেষৰটি দিন। প্ৰতি বছৰে আমাৰ ঘৰত মাঘ মাহত গোপিনীসকলক এসাঁজ ভাত খুওৱা হয় আৰু এইবাৰো ঠিক তেনেদৰে মায়ে পৰম্পৰা অব্যাহত ৰাখি পেলাই নি এসাঁজ ভাতৰ আয়োজন কৰিছে। গতিকে দিনটো দেখাই যাম কি কৰোঁ কি নকৰোঁ, মাকো সহায় কৰিব লাগিব আৰু ব্যস্ততাৰ মাজতো দেখাবলৈ চেষ্টা কৰিম কি কৰোঁ। গতিকে ভিডিঅ'টি চাই থাকিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। এয়া মায়ে আজি গোপিনীসকলক চাহ দিবৰ বাবে কালি ৰাতিয়ে মালপোৱাৰ মিশ্ৰণটো তৈয়াৰ কৰি থৈছিলে। ইয়াত গুড়, পিঠাগুড়ি, চফ ইত্যাদি সকলো দিয়া আছে আৰু বনাই আছে মায়ে ভাজি আছে এতিয়া আৰু ধুনীয়াকৈ ৰঙা হৈ আহিছে পিঠাকেইটা। মালপোৱা বনাবৰ কাৰণে সৰু কেৰাহী হ'লে বেছি ভাল আৰু ধুনীয়াকৈ তেলখিনিও দি দিছে, সৰহকৈ লৈছে মায়ে অলপ তেল, যাতে পিঠাবোৰ ধুনীয়াকৈ ফুলি উঠে। পিঠাটোৰ কালাৰটো খুব ধুনীয়া হৈছে আৰু ভিতৰৰ পৰা ধুনীয়াকৈ সিজিছে যেন পাওঁ, কাৰণ কালাৰটো বহুত ধুনীয়া আহিছে পিঠাটোৰ। এতিয়া ওচৰৰ নবৌহঁত আৰু মামী আহি সকলোৱে পাচলিখিনি কাটিবলৈ আৰম্ভ কৰিছে আৰু এয়া কাটি আছে বেঙেনা, কবি, আলু। আজি চবতকৈ বেছি কাম ওলাইছে আমাৰ টুনটুনত। সি আজিতো একদম পানী চুবলৈ পাই ক'বই পৰা নাই। মই এতিয়া সকলোৰ কাৰণে চাহ লৈ আহিছোঁ। এতিয়া প্ৰায়খিনি কাটি হৈ গ'ল। চালাডটো পিহি আছে পিহনাত আৰু বাকী গাজৰ কাটি আছে, বিলাহী কাটি আছে আৰু এয়া ৰঙালাও, কলডিল, মটৰ সকলো গুচাই মেলি হৈ গ'ল। মায়ে এতিয়া দক্ষিণা কৰি চাকি জ্বলাই বনাবলৈ আৰম্ভ কৰিব আৰু এফালে কেৰাহীখনত গৰম পানী কৰি লৈছে ভাতখিনি বহাবৰ কাৰণে আৰু এফালে মাছ ভাজিবৰ কাৰণেও কেৰাহী গৰম কৰি লৈছে আৰু মাছ ফ্ৰাই কৰি আছে। এখন কেৰাহীত দালি পাতি দিছে আৰু ইফালে মাছো প্ৰায়খিনি ভাজি হৈ গ'ল, আধা আৰু আধা ভাজিব আছে। এয়া মায়ে জনমতি বনাবলৈ ষ্টাৰ্ট কৰিছে। জনমতি কি মই পাছত ক'ম, কিন্তু এতিয়া চাই লওক কেনেকৈ বনায়। এতিয়া সোৱাদ অনুসাৰে নিমখখিনি দি দিছে।
এতিয়া ভিতৰলৈ আহিছোঁ অকণ বহো বুলি, ভাগৰ লাগিছে। ৰাতিপুৱা উঠাও সোনকাল, মা অলপ সোনকালে উঠিলে মোতকৈ, 4টামান বজাতে উঠিলে আৰু এতিয়া বনাই আছে। প্ৰায়খিনি হৈছেগৈ, ভাত দালি আৰু মাছটো ফ্ৰাই কৰিলে আৰু এতিয়া জনমতি বনাই আছিলে। জনমতি মানে কি বুজি পাইছেনে নেজানো, মানে যোনটো কচুৰ থুৰ হয় সেইটো মাছৰ মাথা আৰু বিলাহী দি বনাইছে। সেইটো বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ নামেৰেও জনা যায়। আমাৰ এইফালেতো জনমতি বুলি কয়, মানে আমাৰ মায়ে কয় আৰু খাবলৈ খুব ধুনীয়া হয় মায়ে বনালে। এতিয়া বাকী মিক্স চব্জিখিনি বনাব আছে আৰু চালাডটো কাটি থোৱাই আছে আৰু মানুহখিনিও আধা আহিলে, তেওঁলোকক চাহ তাহ দিলোঁ আৰু এতিয়া বহি আছে পাছফালে ৰভাৰ তলতে। আৰু বাকী আৰু আহিব আছে, আহিলে ভাত হ'ব আৰু দিব খাব। গতিকে ভিডিঅ'টো চাই থাকিব। সকলোৱে চাহ তাহ খাই ইয়াতে অলপ বহিছে আৰু এইফালে আমাৰ মিক্স চব্জিখিনি বনাবলৈ আৰম্ভ কৰিছে। কলডিলখিনি ঢালিলে কেৰাহীত আৰু এতিয়া বাকীখিনি চব্জি ঢালি দিব আৰু লৰাই থাকিব। চাই থাকক। এইফালে কিনাৰৰ বাতিটোত বগা সৰিয়হ তিয়াই থোৱা আছে চাটনি পিচিবৰ বাবে। তাত আদা, নহৰু, জলকীয়া, মান ধনিয়া সকলো দি চাটনি পিচিম। চব্জিখিনি লৰাবলৈ অকণমান দিগদাৰ হৈছে, এতিয়া কেঁচা হৈ আছে কাৰণে সৰহ হৈ আছে আৰু পমিবলৈ অলপ টাইম লাগিব, তেতিয়া লৰাবলৈ অকণমান ইজি হ'ব। এজনী হ'ল মামাৰ ছোৱালী, তাইও আহিছে আজি আমাৰ ঘৰলৈ। আমাৰ ঘৰলৈ কেলৈ আহিছে আজি? ভোজ খাবলৈ। আৰু নামটো কৈ দিয়া তোমাৰ। নমস্কাৰ, মোৰ নাম শ্ৰীমন্তী টাইপুচি শইকীয়া। আৰু কোন ক্লাছত পঢ়া? মই KG 1ত পঢ়োঁ। আকৌ দিয়া বা ভাগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰি দিবা, কৈ দিয়া। আৰু বাবাকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কৰি দিবা। এতিয়া সকলো ঢাৰিত বহিলে খাবলৈ আৰু মায়ে ভাইটিয়ে বিলাই গৈছে এফালৰ পৰা। খাই বৈ এতিয়া সকলো গ'ল আৰু মই অলপ আগফালে ওলাই আহিলোঁ আৰু আগফালে ওলাই আহি নেৱালী ফুলজোপা চকুত পৰিলে, ভাবিলোঁ আপোনালোককো দেখাওঁ, ইমান ধুনীয়াকৈ ফুলি আছে। আজি হৈছে নেক্সট ডে আৰু কালি ভিডিঅ'টো শেষ কৰা নহ'লে, ইমান ভাগৰ লাগিলে, গধূলিতে শুই গ'লোঁ আৰু ৰাতিও আলহী আহিছিলে। মায়ে কি কৰিলে নাজানো আৰু মইতো শুই গ'লোঁ আৰু ভিডিঅ'টো শেষ কৰিবলৈ থাকি গ'ল। গতিকে আজি শেষ কৰি দিওঁ ইমানতে।